কৃষ্ণদেৱ পতিৰ মানি হৰি হৰি স্বামী দেৱতা কৃষ্ণহে বলিছো দেই সন্তানৰ মানি নিজ পিতা মাতা ভকত ৰমানিক নাম নোৱা সবে অবিৰাম মোৰ মনায় নোৱা সবে মই হৰ হৰ মানে কোন শিৱ বুলি কয় মই হৰ তুমি ব্ৰহ্মা আৰু ইন্দ্ৰকে ধৰি ত্ৰিদশ দেৱতাই জীৱক সালুক্য সাজুৰ্য সাৰুক্য সামীপ্য আৰু মোক্ষ এই 5 প্ৰকাৰ মুক্তিৰ এটাও দিব নোৱাৰো এটাও আমি দিব পৰা শক্তি আমাৰ নাই এতেকে কলিযুগৰ জীৱবিলাক মনুষ্যবিলাকে কি কৰিব জানানে প্ৰতিমায়ে কিবা গতি দিব তাম্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব স্বয়ং আমিয়ে দিব নোৱাৰো জীৱক গতি আমাৰ মূৰ্তি এটা এটা কলিযুগৰ মানুহবিলাকে তামেৰে ৰূপেৰে সোণেৰে কাঁহেৰে পিতলেৰে কাঠেৰে বাঁহেৰে যদি সাজি সাজি আমাক দিনে ৰাতিয়ে ধূপ ধূনা জ্বলাই পূজা সেৱা কৰি থাকে কিবা গতি হ'ব নিজেই দিব নোৱাৰো আমি আমাৰ মূৰ্তিটোৱে কি গতি দিব এই বুলি স্বয়ং মহাদেৱ শিৱই নিজ মুখেৰে পদচন্দই সিদ্ধান্ত দিছে যে মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ মোক্ষক দিবাক নপাৰো একোজন কাম্ৰ দাস প্ৰতিমায়ে কিবা গতি দিব অলিত মলিন লোকে ইহানকে পুজিব চোৱাচোন কলিযুগৰ মলমতী মনুষ্যবিলাকে এই পদ্ধতিটোকে অৱলম্বন কৰি দিনে ৰাতিয়ে অপৰাধ কৰি অধোগতি যাব নিজৰ নিজৰ চিন্তা অধোগতি বিচাৰো নে পৰম গতি বিচাৰো তাৰ কাৰণে কোনেও কাকো ক'ব নালাগে কিয়নো আমি সৰ্বপ্ৰথমে সেৱা নিবেদন কৰা হৈছিল যে কীৰ্তন দশম ঘোষা ৰত্নাৱলী ভাগৱত গীতা এই 6 ভাগী নিগম শাস্ত্ৰৰ মূল দৰ্শন জীৱক আত্মবিশ্লেষণ কৰাই দিয়া জীৱক এইটো কোৱা নাই তোমালোকে আমুক সমাজত গৈ আমুক ভক্তি কৰা বুলি নাই কোৱা কোনেও চিন্তা কৰিব নালাগে শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানত আমি নামটো লগাই ল'লে পৰম গতি পাম এইবিলাক মিছা কথা যি সমাজৰে নহওক আমি মাত্ৰ এটাই সত্য যে এই জীৱ তোমাৰ কাষতে মোৰ কাষলৈ যদি আহিব বিচাৰা এক শৰণীয়া হোৱা সেইকাৰণে আমি সৰ্বপ্ৰথমে আপোনালোকৰ ওপৰত সেৱা নিবেদন কৰা হৈছে যে জীৱ আত্মা আজন্মৰ সেৱাস্থলী মাত্ৰৰ বৈকুণ্ঠপুৰী আজি সেউকী শিৰোমণি বাঞ্জনাৰ গৃহৰ মধ্যে যি মন্ত্ৰত বৈকুণ্ঠ পাতি আপোনাহক সমস্ত জনা পৰম বৈষ্ণৱ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আমন্ত্ৰণ কৰি আনি এই বৈকুণ্ঠপুৰীত পাৰিষদ স্বৰূপে আমি জীৱ পৰম গতি লাভ কৰিব পাৰিম সেই পথৰ নাম হ'ল কৃপাল গুৰুজনে সিদ্ধান্ত দিছে যে ভক্তি মাৰ্গ এই ভক্তি মাৰ্গৰ মূল কেন্দ্ৰবিন্দু হ'ল এক ইক্ষ তত্ত্ব আৰু এই এক ইক্ষ তত্ত্বৰ নিৰ্গুণ
নাম আপুনি মই শ্ৰেষ্ঠতম জীৱ বুলি ভাবি থকা মনুষ্যই শ্ৰৱণ কীৰ্তন এই মহাভক্তি যদি শাস্ত্ৰসন্মতে আমি লাভ কৰিব পাৰোঁ বা লাভ কৰিবলৈ আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম। এই হ'ল গুৰুজনাৰ সিদ্ধান্ত। আৰু গুৰুজনাৰ এই ভাগী সিদ্ধান্ত আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পোৱাৰ কাৰণে গুৰুজনাৰ এই মাৰ্গক আমি আঁকোৱালি ল'ব বিচৰা হৈছে আৰু সমস্তজনাই আমি সেইজনা যুৱতী তথাপি কৃষ্ণত পাইলে সপ্ৰেম ভকতি ও নচাৱে আচাৰ ধৰ্ম হৰিৰ ভকতি হেন জানি কৃষ্ণৰ চৰণে দিয়া মতি। সৰ্বপ্ৰথমে সিদ্ধান্ত ইমান সুন্দৰভাৱে কৃপালু গুৰুজনাই সমস্ত জীৱকে প্ৰদান কৰিলে যে শুনা সভাসদ। এইখিনিতে আমি গুৰুজনাৰ সিদ্ধান্ত কিমান সুন্দৰ কিমান উত্তম আমি সমস্তজনাই বুজি পাওঁ যে শুনা সভাসদ মানে শুনা শৰণ ভজন ভক্তি সদাচাৰ বা নিষ্কাম প্ৰাৰ্থনা, এই চাৰি নাম গ্ৰহণ কৰা কেৱল পৰমাৰ্থী ভকত সকলেহে শুনা। এই বুলিতো নাই কোৱা। কি বুলি ক'লে? শুনা সভাসদ। তাৰ মানে মহন্ত গোস্বামী উপাধি লৈ যিসকল বাপ আই আজি অনুষ্ঠান ভাগিত উপস্থিত হৈ আছে, সেইসকলেহে শুনিবা দেই। বাকী গগৈ, শইকীয়া, কলিতা, দত্ত, বৰগোহাঁই, বুঢ়াগোহাঁই এই উপাধিধাৰী সকলে নুশুনিবা। এই বুলি কৈছে নেকি? নাই কোৱা। তাৰ পাছত কেৱল ধুতি পঞ্জাবী পিন্ধা বাপসকলেহে শুনিবা, আইসকলে নুশুনিবা। এই বুলি ক'লে নেকি? নাই কোৱা। কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ আইসকলেহে শুনিবা, বাকী সমাজৰ বাপ আইসকলে নুশুনিবা। এই বুলি ক'লে নেকি? নাই কোৱা। কেৱল 30 বছৰৰ ওপৰৰ বাপ আইসকল মানে বিবাহিত পুৰুষ মহিলাসকলে শুনিবা, বাকী যুৱক যুৱতীসকল আৰু শিশুসকলে নুশুনিবা।